হেল্ল' এভৰিৱান, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' পোনপ্ৰথমতে সকলোকে বহুত ধন্যবাদ যাচিছোঁ। মই কমপ্লিট কৰিলোঁ 200 ছাবস্ক্ৰাইবাৰ। আপোনালোকে মোৰ ভিডিঅ' ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ। আপোনালোকে এনেদৰে ছাপোৰ্ট কৰি থাকক, মই আগলৈ আৰু ভাল ভিডিঅ' আনি থাকিম। এতিয়া ভাল ভিডিঅ'ৰ কথা হ'ল কি, মোৰ আগৰ যোনটো ফোন আছিল, মানে মই যোনটোৰে ভিডিঅ' কৰিছিলোঁ সেইটোৰ মানে কেমেৰাটো ভাঙিছিল, মানে অলপমান ফোনটো বেয়া আছিল, পিকচাৰ কোৱালিটি অলপমান ধোৱা হৈছিল। চ' এতিয়া যিহেতু 200 ছাবস্ক্ৰাইবাৰ হ'ল, মই আগলৈ আৰু ভাল ভিডিঅ' দি থাকিব লাগিব। সেইকাৰণে মই কিনিলোঁ এটা নতুন ফোন, আৰু মই কি ফোন কিনিলোঁ আৰু ফোনটো কেনেকুৱা আৰু কি গোটেই আজিৰ এই ৰিভিউ ভিডিঅ'টোত চাই লওক। আৰু ৰ'ব মোৰ লাষ্ট ভিডিঅ' ৰূপালী জয়ন্তীৰ ভিডিঅ'টো যে সকলোৱে ইমান মৰম দিব, মই কেতিয়াও ভবা নাছিলোঁ ইমান মানুহে চাব। চ' লাষ্ট ভিডিঅ' ৰূপালী জয়ন্তীৰ ভিডিঅ'টোক ইমান মৰম দিয়াৰ বাবেও বহুত ধন্যবাদ। হেল্ল' গাইজ, তো মই আপোনালোকক ক'লে মই নতুন ফোন কিনিছোঁ, আৰু সেই ফোনটো হৈছে ৰিয়েলমি 5 Pro 6GB ৰেম আৰু 64GB ফোন ষ্ট'ৰেজ, আৰু ইয়াত আছে ভোক ফ্লেছ চাৰ্জাৰ 3.0 আৰু 48 মেগাপিক্সেল কোৱাড কেমেৰা। আৰু এতিয়া মই ফোনটো ব্যৱহাৰ কৰি কেনে পালোঁ আৰু কি আছে আপোনালোকক মই গোটেইখিনি ভিডিঅ'টো ডিটেইলছ কৈ আছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আৰু এইটো হ'ল ফিংগাৰপ্ৰিণ্ট আছে ইয়াত, মই ফিংগাৰপ্ৰিণ্ট ফেচ লক এইবিলাক মিলাই থৈছোঁ। এয়া চাব হা, এয়া লগালগ মানে মুখখন দেখিলে ফোনটো পটাপট খোলা হৈ যায়। ফেচ লকটো বহুত স্পীড হয়, আৰু ফিংগাৰপ্ৰিণ্ট চেন্সৰ চাব হা, এয়া নহয় এয়া আপোনালোকে দেখিলে। আৰু মানে মোৰ ফোনটো কিনা 2 দিনমান হ'ল। আৰু এটা কথা কওঁ, আপোনালোকে ৰূপালী জয়ন্তীৰ ভিডিঅ'ত যিবিলাক গোপ্ৰ ক্লিপছ দেখিছে সেইবিলাক মানে আচলতে গোপ্ৰটো মোৰ নহয়, বেলেগ দাদা এজনৰ হয়, আৰু তাৰ চেনেলৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। আহিছোঁ কেমেৰালৈ। কেমেৰা আছে 4টা কেমেৰা। মেইন কেমেৰাটো 48 মেগাপিক্সেল, 8 মেগাপিক্সেল, 2 মেগাপিক্সেল আৰু 2 মেগাপিক্সেল, আৰু ফ্ৰণ্ট কেমেৰাটো হৈছে 16 মেগাপিক্সেল। আৰু এই ফোনটোৰ লগত দিছে ভোক চাৰ্জাৰ, যোনটো মই নিজে ব্যৱহাৰ কৰি বহুত ভাল পাইছোঁ, আৰু বহুত সোনকালে চাৰ্জ হয়, মানে আধা ঘণ্টাৰ ভিতৰত ফুল চাৰ্জ হৈ যোৱা দেখা যায়। চ' এইটোৱে মানে চাওক, মোকতো ৰিয়েলমিটো পইচা দিয়া নাই ন, গতিকে মই যিখিনি ৰিভিউ দিম ফোনটোৰ বিষয়ে মই ব্যৱহাৰ কৰি যেনে পাইছোঁ গোটেইখিনি সঁচা ৰিভিউ দিম। চ' চাওক আৰু কি আছে। আৰু এতিয়া আহিছোঁ ফোনটোৰ লুক। ৰ'ব, মই বেক কাভাৰখন খুলি দিওঁ, তাৰপিছত দেখাই আছোঁ। মানে বেক কাভাৰখন কিয় লগাই থ'ব লাগে মই কৈ আছোঁ, ইয়াৰ এটা মেইন ৰিজন আছে। আৰু বেক কাভাৰখন খুলি দিয়াৰ লগে আপোনালোকে দেখিছে স্পাৰ্কলিং ব্লু কালাৰৰ বঢ়িয়া ডিজাইন, আৰু দেখিবলৈও খুবেই ধুনীয়া। চ' ভাল লাগিছে লুক গ'ল। আৰু এইবাৰ আহিছোঁ বেটাৰীলৈ। ইয়াৰ বেটাৰী হৈছে 4035 mAh, আৰু যিহেতু লগত ইয়াৰ ভোক চাৰ্জাৰ আছে, গতিকে চাৰ্জৰ বেছি চিন্তা নাই, আৰু এইটো মই ব্যৱহাৰ কৰা হিচাপে। আৰু এতিয়া কেমেৰাত কি ফিচাৰ আছে সেইখিনি চাই। কেমেৰা ছেটিং এইটো আছে, এটা আছে ৱাইড এংগল আছে, এইটো নৰ্মেল আছে, ৱাইড এংগল, এয়া হ'ল ৱাইড এংগল। আৰু ইয়াত ভিডিঅ' অপশ্যনবিলাক আছে 720p, 180p আৰু 4K ৰেকৰ্ডিং পৰ্যন্ত ইয়াত হয়। আৰু ভিডিঅ'ত কি অপশ্যন আছে, আল্ট্ৰা 48 মেগাপিক্সেল, নাইট স্কেপ, পেনো, এক্সপাৰ্ট, টাইম লেপছ, শ্ল'মো আৰু আল্ট্ৰা মেক্ৰো। আৰু ইয়াত বহুতেই বঢ়িয়া শ্ল'মো হয়, আৰু কেনেকুৱা শ্ল'মো হয় মই চেম্পল দেখাই আছোঁ। আৰু বেক কেমেৰাটো বহুতেই ভাল, আৰু এইকেইখন বেক কেমেৰাৰ ফটো কেনেকুৱা হয় চাই লওক। আৰু চাব, এই ফোনটোৰ এটা মেইন কথা, আপোনালোকে বেক কাভাৰখন সদায় লগাই ৰাখিব লাগিব। কাৰণ চাওক, আপোনালোকে ফোনটোৰ পিছখিনি দেখিয়ে গম পাইছে, যদি ফোনটো মাটিত বা পাক্কাত ক'ৰবাত পৰে তেতিয়াহ'লে খুবেই জল্দি স্ক্ৰেচ পৰাৰ সম্ভাৱনা থাকে। গতিকে আপোনালোকে বেক কাভাৰখন নুখুলিব। আৰু বেক কাভাৰখনৰ লগত এটা খুবেই ভাল ছিষ্টেম কৰিছে, এইটো আপোনালোকে চাব পাৰে, এখন মানে ঢাকনিৰ নিচিনা দিছে। যদি আপোনালোকে চাৰ্জ নিদিয়া সময়ত
ফোনটোৰ এইখন এনেকৈ মাৰি থ'ব পাৰে আৰু চাৰ্জ দিয়া টাইমত এইটো খুলি চাৰ্জ দি দিয়ক এয়া আৰু চাৰ্জ নিদিয়া সময়ত এইটো মাৰি থৈ দিয়ক যাতে ভিতৰত একো নাযায় বা নষ্ট নহয় সেইকাৰণে এই চিষ্টেমটো কৰিছে আৰু চাৰ্জাৰৰ লগত দিছে টাইপ চি কেবল আৰু আপোনালোকে চাগে জানে বৰ্তমান ফোনবিলাকত প্ৰায় চাৰ্জাৰৰ লগত টাইপ চি কেবলে দিয়া কৰিছে চ' টাইপ চি কেবলৰ এটা কি ভাল চাৰ্জ দিওঁতে আপোনালোকে উল্টা পাল্টা চাব নালাগে ডাইৰেক্ট দি দিব পাৰে কিন্তু মাইক্ৰ' ইউএছবিত এইটো এটা প্ৰব্লেম আছিল এটা উল্টা পাল্টা ভাগ আছিল চ' টাইপ চি কেবলত সেইটো প্ৰব্লেম নাই বৰ্তমান চ' এই ভিডিঅ'টো মই ৰেকৰ্ড কৰি আছোঁ ৰিয়েলমি 5 Proৰ ফ্ৰণ্ট কেমেৰাৰে আৰু আপোনালোকে দেখিছে ভিডিঅ' কোৱালিটি খুবেই ভাল আহিছে আৰু ক্লেৰিটিও ভাল আহিছে চাওক আপোনালোকে আৰু এতিয়া মই বেক কেমেৰাৰ কিছুমান চেম্পল দেখাবলৈ চেষ্টা কৰিম মানে আজি বতৰটো অলপমান হেমেকা জনতা কাৰফিউ দিছেতো চ' মানে ৰাস্তাত বা বাহিৰতো বেছি মানুহ দেখিবলৈ পোৱা জানে আৰু গাড়ী মটৰৰ বেছি হাল্লা নাই চ' এতিয়া বেক কেমেৰাৰ কেইটামান চেম্পল চাই লওক আৰু বেক কেমেৰাৰে ভিডিঅ' ৰেকৰ্ড কৰিবলৈ খুবেই ভাল এয়া দেখিছে আপোনালোকে চাৰ কোৱালিটি খুব ভাল আহিছে চ' কেমেৰাৰ কাৰণেতো ৰিয়েলমি ফোন ক'বই নালাগে আৰু অলপমান মই কৈছিলোঁ ফ'কাছটো মিলাবলৈ অলপমান প্ৰব্লেম হয় কিন্তু পিছলৈ বাৰু ঠিক হৈ যাব ফ'কাছটো আৰু এতিয়া কেইটামান শ্ল' মোশ্যন চেম্পল চাই লওক Inside my own world of make-believe. Kids screaming in their cradles, profanities. I see the world through ice covered in ink and bleach. Cross out the ones who heard my cries and watched me weep. I love everything. Fire spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. चल बॉम्बे मेरी माँ से मिलाता हूँ चल घर पे तुझे हाथ से खिलाता हूँ जो भी बोला वो हक से निभाता हूँ तुझे चाहता हूँ चल बॉम्बे मेरी माँ से मिलाता हूँ चल घर पे तुझे हाथ से खिलाता हूँ जो भी बोला वो हक से निभाता हूँ तुझे चाहता हूँ Take my eyes open the আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে হোৱাটছএপ ৰিজন ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে টিল দেন বাই বাই টেক কেয়াৰ হেভ এ নাইস ডে টাটা बॉम्बे मेरी माँ से मिलाता हूँ चल घर पे तुझे हाथ से खिलाता हूँ जो भी बोला वो हक से निभाता हूँ